নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ফালৰ পৰা অসমবাসী ৰাইজক কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বিহু বুলিলে আমাৰ অসমবাসী ৰাইজৰ মনত এটা হেঁপাহ জাগি আহে। বিহু আমাৰ বাপুতি সাহোন, গতিকে বিহুৰ নামত কোনোবাই যদি অসভ্যালি কৰে আমি কোনো সহ্য কৰিব নোৱাৰোঁ। আজি ক'বলৈ গৈ আছোঁ মই এনেকুৱা কেইটামান ল'ৰাৰ কথা যিকেইটাই বিহু মানে কি বুজিয়ে নাপায়। আহকচোন ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সিহঁতৰ টাইটেল আৰু থাম্বনেইল অলপ চাই লওঁ। এই গেটোৱে লিখিছে ফানী বিহু ডেন্স, আমাৰ নাচনী মৰি গ'ল। এই আধা পাগলকেইটাই লিখিছে ফানী ডেন্স বিহু ডেন্স, হোৱাটছআপ ষ্টেটাছ কমেডি ডেন্স ভিডিঅ' আৰু কিবা কিবি। এইজনে আকৌ লিখিছে ফানী ডেন্স এট বিহু ফাংচন। এই মতলীয়া সোপাই আকৌ লিখিছে ফানী ডেন্স বিহু ডেন্স। মুঠতে বিহু নামটো নল'লেই নহয়। আৰে যি কৰ পাগলামি কৰি থাক, কিন্তু বিহু নামটো মাজত কিয় সোমোৱাই লৈছ? আৰে কিনো বিহু মানে এনজয়হে নহয় জানো? এনেকুৱা ধৰণৰ গেবোৰক দেখিলে এটাই কথা ক'ব মন যায়। 4 बार बोल रहे हैं, पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए। हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। মজা মজা কি লাগে আৰু। পোকে কামোৰা গৰুটোৰ নিচিনা ঢপলিয়াই দিলে বিহু হৈ যায় নহয় জানো? পাগলকেইটাৰ কথা কি ক'ম আৰু, ৰাতি ষ্টেজৰ ওপৰত হেলমেট পিন্ধি উঠি ভিডিঅ' শ্বুট কৰি ইউটিউবত আপলোড কৰি টাইটেলত আকৌ বিহুৰ নাম লৈছে। পোকে কামোৰা গৰুৰ নিচিনা ঢপলিয়াই ফুৰ, তাত আমাৰ ক'বলৈ একো নাই, কিন্তু তাত বিহুৰ নাম ল'বি জানিছই নহয়। আৰু হিন্দু হওক বা মুছলিমেই নহওক কিয় আমি অসমত আছোঁ যিহেতু সকলোবোৰ অসমীয়া। যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি মই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিবা। শেহতীয়াকৈ সকলোকে আকৌ এবাৰ কঙালী বিহুৰ শুভেচ্ছা জনালোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিলে, পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।